বড'ফা উপেন ব্ৰহ্ম যি লিডাৰশ্বিপ সেই লিডাৰশ্বিপত অসমৰ গোটেই ট্ৰাইবেলবিলাকক ঘাৰ পানী জগাই তুলিছিল অসমৰ সিঁচৰিত হৈ থকা অসমৰ বিভিন্ন জিলাত থকা বড়োসকলকো জগাই তুলিছিল তেখেতৰ যি সপোন বড়ো ৰাজ্য সেই বড়ো ৰাজ্য গঠনৰ যি সিদ্ধান্ত অসমৰ গোটেই ট্ৰাইবেলবিলাকে সমৰ্থন কৰিছিল তিৱাবিলাকে মিচিং ৰাভাসকলে গাৰোসকলে অসমত থকা জনজাতিসকলে বিগ ব্ৰাদাৰ্ছ বুলি কৈছে বাকীসকলে অসমৰ বাকী ট্ৰাইবেলছবিলাকে বড়োসকলক বিগ ব্ৰাদাৰ বুলি কৈছে আচলতে অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি এটা দীঘলীয়া সময় সংগ্ৰাম কৰিছে তেওঁলোকৰ গণতান্ত্ৰিক সংগ্ৰাম আৰু সকলোৱে গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক দাবীক আমি আচলতে শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে আমাৰ কথাটো হ'ল তেওঁলোক আগবঢ়া তেওঁলোক উন্নত তেওঁলোক সকলো ফালৰ পৰা আগবাঢ়ি যোৱা চহকী তেওঁলোক মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটিৰ হয় যেতিয়া ব্ৰিটিছে শাসন কৰিছিল যেতিয়া ব্ৰিটিছে ST SC এইবিলাক কৰিছিল সংবিধান প্ৰণেতাসকলে সেইখিনি সময়ত 47 to 50 কি কাৰণত তেওঁলোকে ষ্টেটাছ নাপালে আজি আমাৰ প্ৰশ্ন হয় কিন্তু আমাৰ অধিকাৰত আমাৰ যিখিনি প্ৰাপ্য তাত যদি আমি বঞ্চিত নহওঁ তাৰ কাৰণে কিন্তু আমি ক্ষুভিত তাৰ কাৰণে আমি কিন্তু শংকিত ভয় খাইছোঁ অসমত বসবাস কৰা বড়ো তিৱা ৰাভা মিচিং তেওঁলোকে এই 4টা জনগোষ্ঠীয়ে 80 দশকৰ পৰা একেলগে আন্দোলন আৰম্ভ কৰিছে 90 দশকত এই আন্দোলন ভৰপূৰ এটা আন্দোলন হৈছে প্ৰয়াত বড'ফা উপেন ব্ৰহ্ম যি লিডাৰশ্বিপ সেই লিডাৰশ্বিপত অসমৰ গোটেই ট্ৰাইবেলবিলাকক ঘাৰ পানী জগাই তুলিছিল অসমৰ সিঁচৰিত হৈ থকা অসমৰ বিভিন্ন জিলাত থকা বড়োসকলকো জগাই তুলিছিল তেখেতৰ যি সপোন বড়ো ৰাজ্য সেই বড়ো ৰাজ্য গঠনৰ যি সিদ্ধান্ত অসমৰ গোটেই ট্ৰাইবেলবিলাকে সমৰ্থন কৰিছিল তিৱাবিলাকে মিচিং ৰাভাসকলে গাৰোসকলে অসমত থকা জনজাতিসকলে বিগ ব্ৰাদাৰ্ছ বুলি কৈছে বাকীসকলে অসমৰ বাকী ট্ৰাইবেলছবিলাকে বড়োসকলক বিগ ব্ৰাদাৰ বুলি কৈছে গতিকে আমাৰ কথাটো হ'ল ছেপাৰেট বডো ষ্টেট ছেপাৰেট বড়োলেণ্ড আমি অসমৰ বাকী ট্ৰাইবেলছবিলাকে আমি তেতিয়াৰ পৰা 80-90 দশকৰ পৰাই সমৰ্থন কৰি আহিছোঁ ছাপোৰ্ট দিছোঁ আৰু বড়োসকলেও কৈছে যে তিৱাসকল ৰাভাসকল মিচিংসকলক সাংবিধানিক অধিকাৰ 6ষ্ঠ অনুসূচী ভুক্ত কৰিব লাগে সংবিধান প্ৰদত্ত অধিকাৰ দিব লাগে আৰু আমি 6ষ্ঠ অনুসূচীয়ে বিচাৰিছোঁ তিৱা ৰাভা মিচিংসকলে আজি প্ৰায় আমাৰ 40 বছৰ হ'ল আমি ছাত্ৰ সন্থা আজি হয় 37 বছৰ হৈছে তিৱা ছাত্ৰ সন্থাৰ কিন্তু তিৱাসকলৰ সংগ্ৰাম 60 দশকৰ মানে 60th century আমাৰ স্পষ্ট কথা আমাৰ সমস্যা সমাধানৰ কাৰণে বড়ো ব্ৰাদাৰবিলাকে আমাৰ কথা কৈ গৈছে আৰু আমিও বড়োসকলক ছেপাৰেট ষ্টেট আছাম ডিভাইড 50 যিটো বড়োলেণ্ড বড়ো ভূমি সেইটো ট্ৰাইবেলবিলাকৰ বড়োসকলৰ নহয় ট্ৰাইবেলবিলাকৰে সপোন আমি আমাৰ ককাইবিলাকক ভাই ভনীবিলাকক ভালকৈ থকাটো বিচাৰোঁ আমাৰ মাজত মৰম চেনেহে থকাটো বিচাৰোঁ বড়ো ককাইবিলাকে যদি ভাল ধৰণে থাকিব পাৰে ভাল ধৰণে জীৱন যাপন কৰিব পাৰে উন্নত জীৱন যাপন কৰিব পাৰে তিৱাসকল ৰাভাসকল বা মিচিংসকলে সুখী হ'ব মিচিংসকলে তিৱাসকলে ৰাভাসকলেও যদি ভাল ধৰণে সাংবিধানিক অধিকাৰ পায় 6th schedule পায় 6th এনজয় কৰিব পাৰে বড়োসকলে শান্তিত পাব গতিকে আমাৰ কথাটো হ'ল মিউচুৱেল আমাৰ মাজত নেগচিয়েশ্যন আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং আছে গতিকে আমাৰ যিটো ফ্ৰেটাৰ্নিটি আমাৰ যিটো ভাতৃত্ববোধ আমি জীয়াই ৰাখিছোঁ বড়োসকলৰ বড়ো ভূমি ছেপাৰেট বড়ো ষ্টেট পাব লাগে আমি দাবী উত্থাপন কৰিছোঁ ৰাভা তিৱা মিচিংসকলক 6th schedule প্ৰদান কৰিব লাগে আৰু প্ৰদান কৰাটো পলম হৈছে বহুতবাৰ আমি যন্ত্ৰ মন্ত্ৰৰ আন্দোলন কৰিছোঁ বহুতবাৰ আমি দিছপুৰত আন্দোলন কৰিছোঁ অসমত আন্দোলন কৰিছোঁ আৰু আমি এটা চিৰিজ আন্দোলন ঘোষণা কৰিছোঁ এইটো দ্বিতীয় আমি বনচুৰ লগত একেলগে দিল্লীত কৰিছোঁ আমাৰ স্পষ্ট কথা ছেপাৰেট বড়ো ৰাজ্য হওক বড়ো ভূমি হওক বড়োলেণ্ড হওক আৰু আমাক বড়োসকলেও 6th schedule পোৱা তিৱা ৰাভা মিচিংসকলক সহায় কৰক সহযোগ কৰক আৰু আচলতে অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি এটা দীঘলীয়া সময় সংগ্ৰাম কৰিছে তেওঁলোকৰ গণতান্ত্ৰিক সংগ্ৰাম আৰু সকলোৱে গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক দাবীক আমি আচলতে শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে ঠিক তেনেদৰে আমি 6 জনগোষ্ঠীৰ সংগ্ৰামবিলাকো শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ গণতান্ত্ৰিক দাবী গণতান্ত্ৰিক প্ৰতিবাদ কিন্তু আমাৰ এই কথাটো স্পষ্ট আজি চৰকাৰে যি ধৰণে প্ৰতিবেদন প্ৰস্তুত কৰিছে 6 কমিউনিটিৰ ওপৰত 6 জনগোষ্ঠীৰ ওপৰত আমাৰ তাতে বহু আশা আছে ক'বলৈ বহুত
ক'বলগীয়া মানে বহু কথা আছে যোৱা 4 তাৰিখে যিটো ডিচেম্বৰৰ মন্ত্ৰীগোটে চিচিটো আলত বহিলে আমি সুখী নহয় চাইছোঁ এমাহৰ সময় লৈছে ফেব্ৰুৱাৰী 1st উইক এটা এইটো ইণ্টাৰিম সেইটো ফাইনেল এটা ৰিপৰ্ট প্ৰস্তুত কৰিব আৰু অসমত ট্ৰাইবেলবিলাকৰ আৰু হ'ব বিচৰা যিবিলাক জনগোষ্ঠী জনজাতি হ'ব বিচাৰি আছে তেওঁলোকৰ মাজত এটা ফাইনেল এটা চেপ দিব বিচাৰি আছে আমাৰ কথাটো হ'ল তেওঁলোক আগবঢ়া তেওঁলোক উন্নত তেওঁলোক সকলো ফালৰ পৰা আগবাঢ়ি যোৱা চহকী তেওঁলোক মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটিৰ হয় যেতিয়া ব্ৰিটিছে শাসন কৰিছিল যেতিয়া ব্ৰিটিছে ST SC এইবিলাক কৰিছিল সংবিধান প্ৰণেতাসকলে সেইখিনি সময়ত 47 to 50 কি কাৰণত তেওঁলোকে ষ্টেটাছ নাপালে আজি আমাৰ প্ৰশ্ন হয় আৰু ভাৰত সংবিধানখন ৰচনা হোৱাৰ সংবিধান বলবৎ হৈছে 1950 চনৰ 26 জানুৱাৰী 26 জানুৱাৰীত আমি ST হ'লোঁ অসমৰ বাকী যিবিলাক আমি ST আছোঁ এক্সিষ্টিং আৰু যিবিলাক নহ'ল নাছিলে ইয়াৰ মূলতে তেওঁলোকে আচলতে মেইন ষ্ট্ৰীম আছামিজ হৈ গ'ল মানে তেওঁলোকে নিজৰ কালচাৰ আইডেণ্টিটি সকলো হেৰুৱাই পেলালে ভাষা হেৰুৱালে আইডেণ্টিটি হেৰুৱালে ট্ৰেডিশ্যন হেৰুৱালে অসমীয়া আৰু অসমীয়া বৰ্ণাঢ্য বৰ্ণীয় অসমীয়া হৈ গ'ল এতিয়া আমাৰ কথাটো হ'ল আমাৰতো নিজস্ব কালচাৰ আইডেণ্টিটি নিজস্ব আমাৰ ট্ৰেডিশ্যন নিজস্ব হিষ্ট্ৰী লৈ আমি জীয়াই আছোঁ আমাৰ কথাটো হৈছে ছয় জনগোষ্ঠীক আচলতে আমি ট্ৰাইবেলবিলাকে অপ'জ কৰিব নালাগে মই ভাবোঁ কিন্তু আমাৰ যি অধিকাৰ আমাৰ যিবিলাক ৰাইটছ প্ৰিভিলেজ প্ৰভিজনছ আছে একৰ্ডিং টু কনষ্টিটিউশ্যন তাত যাতে হাম্পাৰ নহয় তাত যাতে হাৰ্ম নহয় আমাৰ যাতে কোনো অধিকাৰ সৰ্ব নহয় তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ ছয় জনগোষ্ঠীৰ বিৰুদ্ধে নহয় চৰকাৰে সিদ্ধান্ত লওক আজি 45 লাখ জনজাতি আছে আৰু 2 কোটি জাপি দিব অসমত 3.5 কোটি জনসংখ্যা আছে তাৰে আমি 2.5 কোটি ট্ৰাইবেল হ'ম ভাল লাগে গৌৰৱ কৰোঁ কথাটো শুনি ভাল লাগে কিন্তু আমাৰ যি অধিকাৰ পূৰ্বৰ ট্ৰাইবেলবিলাকৰ সেই অধিকাৰ অক্ষুণ্ণ থাকিবনে নাই আমাৰ অধিকাৰ আমি পাম নে নাই আগৰ দৰে 10% আমি যিটো ৰিজাৰ্ভেশ্যন পাওঁ এডুকেশ্যনেলি ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতে হওক পঢ়াৰ ক্ষেত্ৰতে হওক আমাৰ ৰাজনৈতিক ক্ষেত্ৰতে হওক ভূমি অধিকাৰতে হওক কিন্তু আমাৰ স্পষ্ট কথাটো VP কি কৰিব গৈ আছে নাজানো ভাৰতৰ সংবিধানখনটো ঢেৰ উলট পালট কৰিবলগীয়া হ'ব সংশোধন কৰিব লাগিব VP নাই অল ইণ্ডিয়াত VP অসমত কৰিব গৈ আছে মানে ভেলী আৰু ভৈয়াম আমি ভৈয়াম জনজাতি আৰু তেওঁলোক নতুনবিলাক কাৰোবাৰ ভেলী উপত্যকাত ভৰাব হিলছটো আছেই আমাৰ পাৰ্বত্য জনজাতি এতিয়া আমাৰ স্পষ্ট কথাটো হৈছে আমাৰ অধিকাৰ যাতে সৰ্ব নহয় পূৰ্বৰ জনজাতিবিলাকৰ কি আপগ্ৰেশ্যন কৰে 27 OBCত তেওঁলোক আছে কি আপগ্ৰেশ্যন কৰি কি সুবিধা আৰু কি অধিকাৰ দিব পাৰে আমাৰ আপত্তি নাই দিয়াত কিন্তু আমাৰ অধিকাৰত আমাৰ যিখিনি প্ৰাপ্য তাত যাতে আমি বঞ্চিত নহওঁ তাৰ কাৰণে কিন্তু আমি ক্ষোভিত তাৰ কাৰণে আমি কিন্তু শংকিত ভয় খাইছোঁ